এনেকুৱা সময়তো ভগৱানে জাতন এখন দিব লাগেনে? দেখিছেনে নৰ্থ ইষ্ট এইবোৰ হ'লে ন দৰকাৰী সময়ত ফুলবোৰ নৰ্থ ইষ্ট হয় আৰু অদৰকাৰী সময়ত ক্ৰিং 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 বাজে। ল'ৰাটো পুৰণা ফোন এটা দি পঠিয়াই দিছে। কিমান কৈছিলো তাক নতুন ফোন এটা দিবলৈ, নাই। গাঁৱৰ সোপাক যধে মধে বিলাবলৈহে পইচা ওলাই, ঘৰত এটাৰ কাৰণে নোলায়। ইফালে 10,000 টকীয়া টিউটৰৰ ঘৈণীয়েক বুলি সেই অৰুণোদয়টো হেৰুৱাল। ক'তটো দিলোহে আৰু দিবলৈনো মোৰ হাতত আছে কি? টকা পইচা থকা মানুহ হোৱা হ'লে মই মোৰ সেই একমাত্ৰ ল'ৰাটো আনৰ তলত কোম্পানী চাকৰি কৰিবলৈ নপঠাও নহয়। নাই নাই, কোনো খবৰ নাই। সি মোৰ দৰে গাঁৱত থাকি ভাল পোৱা সহজ সৰল মানুহ। সি চাবি কাইলৈ ঘৰলৈ আহিবই, কাইলৈ ঘৰলৈ আহিবই চাবি। হেল্ল', কোনে কৈছা? মই কোন মানে তুমি কোনে কৈছা? মই সুধিছো তুমি কোন? কি ক'লা? মই গাৰ এইটো কি বস্তু? মই যে শৰৎ হাজৰিকা, ৰূপমৰ দেউতাক যে। কি ক'লা? কাৰ দৰ্জী ল'ৰা বুলি ক'লা? ৰূপম দৰ্জী ল'ৰাটো। হেল্ল', আমাৰ ৰূপমৰ খবৰ তুমি কিবা জানা নেকি? কি আহি আছা? পালাহি? ক'ত পালাহি? হেল্ল', Hello guys. Hello guys. Welcome to my second channel, Revotis Vlog. এইখন হৈছে মেইন টাউনৰ পৰা 40 কিলোমিটাৰ নিলগৰ ফুলনি গাঁৱৰ শৰৎ হাজৰিকা। ৰেৱতী, তই ইয়াত কি ভংগীমা দেখাবলৈ আহিছ? দাদা ঘৰত নাই। কালিৰে পৰা আমি এইবোৰ চিন্তা কৰিছো। মাহঁতৰ ভাৱত কিয়নো নাহিল? আৰু তই ইয়াত ব্লগ বনাবলৈ আহিছ? এজনী আজিকালি মানে মই কণ্টেণ্ট ক্ৰিয়েটৰহে, আৰু সেইখিনিতে প্ৰফুল্ল খুৰাহঁতৰ মাজনীয়ে ক'লে তহঁতৰ ৰূপম কিবা কাৰণত টাউনলৈ গৈছিল, কিন্তু গৈ পালে নাপালে একো খবৰ পোৱা নাই। মই বোলো ইমান ধুনীয়া কণ্টেণ্ট এটা ওচৰতে আছে যেতিয়া হাউতকৈ ব্লগ এটাকে বনাই আহোঁ, আৰু তই তেনেকৈ খং খাই নাহিবি দেই। আৰু কিবা কাৰণত ধৰ ৰূপম যদি সঁচাকৈয়ে হেৰাইছে, মুখত যিহকে আহে তিহকে বলকিবলৈ আহিছ। লাইক কমেণ্ট শ্বেয়াৰৰ বাহিৰে তহঁতে বেলেগ শব্দ কিবা বুজি পালেহে? মৰা মানুহৰ মাক বাপেকৰ কাণ্ড দেখুৱায়ো তহঁতে ডলাৰ ইনকামৰ ধান্দাত থকা বুলি নাজানো নেকি আমি? তাৰ কথা নকবি দেই। তহঁতবোৰক কোনে চাবলৈ কয় হা? দিনৰ দিনটো যে মোবাইল পিটিকি লোকৰ ৰিল এটা লগাই পকাই চাই থাক, সেই তাতকে দেখোন তই তাতে যদি লগাই গামোচা যদি বব পাৰ। আৰু মই তহঁতক সহায় কৰিম বুলি আহোঁতে তোৰ বিদ্ৰোহী টেম্পাৰ উঠলি উঠিছে। আৰু মুঠতে পাৰ মানে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দে, আৰু ভিডিঅ'টো চাই তহঁতৰ মানুহে শুনা শুনি কৰিলে মই ঘৰ লোৱাটো একেবাৰে সুবিধা হ'ব। সঁচা নেকি? তো আকৌ এতিয়া আপোনালোকে মোক সহায় কৰক। আৰু শৰৎ খুৰা, মই যেতিয়া ভিডিঅ'টো শ্বৰ্ট কৰি থাকিম মাজত কথা কৈ ডিষ্টাৰ্ব কিন্তু নকৰিব দেই। মই ফটাফট শ্বৰ্টটো লৈ ল'ম। Hello guys. Welcome to my second channel, Revotis Vlog. কেছটো অলৰেডি ফৰৱাৰ্ড কৰা হৈছে বুলি কোৱা নাই কিয়?
ইয়াত চিঞৰ-বাখৰ কৰি থাকি একো লাভ নাই। যোৱা ভালকৈ বুজাই মেলি পঠিয়াই দিব। ঠিক আছে ছাৰ। কিছুমান সময়ত এনেকুৱা লাগে নহয় সকলোৰে যেন মাত কথা বন্ধ কৰি দিম বুজিছেনে মহন্ত? হয় এইফালে মন্ত্ৰী MLA মাত, সেইফালে ঘৰত গৃহিণীৰ মাত, এইফালে আপোনাৰ বছৰ মাত, সেইপিনে ধৰ্ণাৰ মাত, লগত টিভি চেনেল কেইটা আৰু সকলোৰে ওপৰত একেটা কথাকে ঘঁহাই থকা সেই নিউজ পৰ্টেল চেনেল কেইটাৰ মাত। আৰু আজিকালি আকৌ আমাৰ এই কাকতি বাইদেউহঁতেও একেটা কথাকে য'তেই ত'তে সোমাই পেলাই মাত মাতিব ধৰিছে নহয়। কি যাওঁ, ক'ত সোমাওঁ, কি কৰোঁ, একদম কোনো উপায় নোপোৱা হৈছে। ইফালে নিকম্মা বুলি ঘৰত পৰিয়ালেও কোনো গুৰুত্ব নিদিয়া হৈছে। এইটো কথা কিন্তু মই আপোনাৰ পৰিয়ালৰ সৈতে একমত। অঁ, নিকম্মা নহ'লেও আপুনি কিন্তু যুগৰ লগত তাল মিলাই চলিব নজনা মানুহ। নহ'লেনো এই বিনয় মহন্তৰ নিচিনা এজন কিং মেকাৰ সাংবাদিক আপোনাৰ হাতৰ মুঠিত থকাৰ পাছতো এই জগদীশ লস্কৰক চাৰ কৰি থাকিব লগা হয়নে? হেৰি মহন্ত, এই আপুনিতো মন্ত্ৰীৰ সৈতে ফ্ৰেণ্ডশ্বিপ মাৰি গোটেই সৃষ্টিখনেই ভমিলে, পিছে আমাৰ হাজৰিকাৰ চকীখনেও ফুৰলে নিব নোৱাৰিলে। এইজনকতো মই এনেই খুৱাই বৈ ৰাখিছোঁ। আপুনি বাইদেউ এই মৰিয়নী কেছটো গম পাই এই ৰুলিং পাৰ্টি MLA জন ডুবেই আৰু হাতে ধৰা পৰিল হোটেলৰ ৰুমত। পিছে কি হ'ল? হৰানন্দ বৰঠাকুৰৰ নিচিনা সাংবাদিক উপস্থিত আছিল তাত। বোলে কথাতে কয় নহয়, মিডিয়াই কাপোৰ পিন্ধিলেহে বোলে ৰাজনীতিকৰ কাপোৰ খুলিব পৰা যায়। আৰু কাপোৰ পিন্ধা মিডিয়াৰ অভাৱী যেতিয়া আমিবোৰেও আৰু অল্প বসন হাতত কমণ্ডল লৈ এই জখলা বগাব লাগিব আৰু। এক মিনিট, মোৰ ফোন এটা আহিছে। হেল্ল', হয় হয় কওক। তুমি ফোনটো দিয়া। হেৰে ঠাকুৰ, এই জাতীয়তাবাদৰ তেজটো উতলাই নল'ব। অসম আন্দোলন নকৰিলেও ছাত্ৰ সংগঠনক হাতিয়াৰ কৰি বাদ বুলোৱা মানুহ আমি। ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত মোৰ এটা পাক্কা ৰিলেশ্যন আছে বুলি আপোনাক দোহাই থাকিব লাগিব নেকি? একেটা ৰেৱাজ বজাই মুক্ত কৰিব নিবিচাৰিব। আপোনাৰ কণ্ঠৰ সেই তাৰ একেখিনি তালমানৰ কেছেট কেইটাৰ গান কেইটা মোৰ কণ্ঠস্থই নহয় মগজস্থ হৈ গৈছে। ভালে ভালে বেটাটো চল্ভ কৰক। না ঠাকুৰজী, চাফা কথা কওক। আপুনি আগবাঢ়িব নে মই আগবাঢ়িম? কাজিৰঙা ৰিজৰ্টখনৰ এই ভিডিঅ' ক্লিপ কেইটা মই এতিয়াও সযতনে ৰাখি থৈছোঁ। আপুনিয়ে কওক, মই মিছেছ ঠাকুৰক দিম নে হোষ্টেলত থকা আপোনাৰ ছোৱালীজনীলৈ হোৱাটছএপত শ্বেয়াৰ কৰিম? আহি গ'লতো লাইনত। এয়াহে মোৰ চিনাকি মানুহ। আৰে মইতো হট্টগোল কৰা মানুহ নহয়, মাত্ৰ আপুনি লাইনত থাকিলেই হ'ল। মই আপোনাৰ সেই চিধা চাধা প্যাৰা চা আদি লোকহে। অ'কে। আপুনি কিন্তু আচৰিত মানুহ দেই। আমি কথা পাতি থাকোঁতে মনে মনে থকা দেখি মইতো বহি খাই গৈছিলোঁ। বোলো এইজনে বাল্মীকি হৈ কিবা ৰামায়ণ লিখাৰ পৰিকল্পনাই কৰি আছে নেকি আকৌ? শুনি আছোঁ, বুজিছে? আপোনালোকে কোৱাখিনিকে শুনি আছোঁ। কাৰণ ৰাইজে আমাক মূল্যৱান কথা কোৱা মানুহ বুলি ভাবে। গতিকে আপোনাৰ এই কাপোৰ কানিৰ ক্ষেত্ৰত বেছি কথা কৈ এই বুদ্ধিজীৱীৰ চূড়াটো সুলুক ধুলুক কৰিব বিচৰা নাই। নে কি কয় ছাৰ? মোৰ পিছে আপোনাক কিবা অৰ্থ নজল যেন লাগে। আপোনালোকৰ আগত চাগে এওঁলোকে সেই জুলাই মাহতো পূৰভাৰ এটা পিন্ধি আহে। আমাৰ ওচৰলৈ যেতিয়া আহে কিন্তু সম্পূৰ্ণ ব্ৰহ্মচাৰী হৈ আহে। হ'ব দিয়ক, এই মহিলাগৰাকীৰ আগত অন্তত অকণমান সম্ভ্ৰম ৰাখি কথা কওক হে। বাদ দিয়ক হে। সম্ভ্ৰম আৰু এই পুলিচৰ এসময়ত কবিতা লিখিছিলোঁ, বুজিছে? কবিতা লেখক হোৱাৰ মন আছিল মোৰ। পিছে কি হ'ব, দেউতাৰ ঢুকাই যোৱাৰ পাছত ছজনীয়া পৰিয়ালটোৰ সৈতে প্ৰেমিকা ৰশ্মিয়ে মোক শব্দৰথীৰ দৰে এনেকৈ আগবঢ়ি ধৰিলে নহয়। Really? It's very interesting.
হয় দিয়ক লিখিব পৰাহেঁতেন মোৰ জীৱন কাহিনীৰ ওপৰত এখন অনুপম উপন্যাস লিখিব পাৰিলোহেঁতেন যাৰ নাম থ'ব পাৰিলোহেঁতেন অভিমন্যুৰ ৰণত পৰি আমি যিবোৰ পৰিৱেশৰ পৰা আহিছোঁ তাত কেৱল সততাৰ কথা কোৱা কোনটো কেকৰিটো ধৰিব নোৱাৰিলোঁ এই ঐশ্বৰ্য বুজৰ অস্তাৰোহী কেইটাৰ লগ লাগিল এতিয়া দুখ মাৰি নিজকে পখালি পাৰলৈ চাবলৈও ঘূৰুগা নাই চাৰিওফালে যুদ্ধৰ জাহাজ চব আহে পানী পানী কি পানী পানীৰ বটল মানে বুজিছোঁ বুজিছোঁ এক মিনিট ছাৰ সেই মিটিঙৰ পেণ্ডেলৰ কাষৰ দোকানখনতে মই ৰিমানাথৰ দোকান লৈ গৈছোঁ ছাৰ আজিকালি আকৌ হুলস্থুলত হতাহতি লাগি থাকোঁতে চুলিয়া চুলিহে বেছি হয় লৈ যাওক হয় হতাহতি মানে আৰু মৰেল পুলিচগিৰিহে আৰু এই ট্ৰেং এখন হৈছে যেনে লাগিছে মোৰ জানিছেনে কাকতি বাইদেউ একদম স্মাৰ্ট হৈ গৈছে দেই এইবাৰ তেনেহ'লে বাইদেউক নিজৰ মানুহ কৰি এই খাৰা কৰি দিয়াটো অচি ছাৰ আপোনাৰ কান্ধতে দিলোঁ ইছ অকল হাজৰিকালৈ ঠেলি দিলে নহ'ব নহয় আপুনি গুৰুত্বপূৰ্ণ সাংবাদিকৰ ভূমিকা পালন কৰিব লাগিব আৰু তেতিয়াহে পাছলৈ মই সেই ঠিকা ঠুকলি টেণ্ডাৰকেইখনৰ কথা ভবাৰ সুযোগটো পাম হ'ব মেডাম হ'ব অতীতৰ ৰূপ আৰু আদৰ্শলৈ গঢ়ি উঠে বৰ্তমানৰ ভিত্তি কৰি গঢ়ি উঠে ভৱিষ্যত আজি আমি তিনিওজনে ইজনে সিজনক ওপৰত কৰা এই ভৰসাই ভৱিষ্যতৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰিব নে কি কয় তুমি নিজৰ জেগাত বহি থাকিবলৈ কৈছো নহয় মই তোমাক নিজৰ জেগাত বহা বাইদেউ আপোনাৰ কিবা দৰকাৰী কাম আছিল নেকি অচি ছাৰটো নাই মোক অদৰকাৰী কামত ঘূৰি ফুৰা বুলি মানুহ বুলি ভাবিছে আপোনালোকে সেই চহৰখনে বোমা এটা ফুটিছে সিদিনাখন নীল অভিৰ হত্যাকাণ্ডৰ স্মৃতিবোৰ মানুহৰ মনৰ পৰা যোৱাই নাই আৰু আজি সেই একেই ঘটনা এটা এই ল'ৰাটোৰ লগত ঘটিবলৈ গৈ আছিল কওকচোন পুলিচ প্ৰশাসনৰ দায়িত্ব নাই মই অলপ আগতে কৈ যোৱা কথাষাৰৰ লগত এতিয়া এই অৰাজক পৰিস্থিতিটো কেনেদৰে মিলি গৈছে দেখিছে মিলিছে বাইদেউ মিলিছে আপোনাৰ চিন্তাধাৰাৰ লগত এই চহৰখনৰ গতিবিধি একেবাৰে ধুনীয়াকৈ মিলি গৈছে আমিহে তাল মিলাই চলিব পৰা নাই পিছে সদ্যহতে ল'ৰাটোৰ যাৱতীয় কাম কাজখিনি মই কৰি লওঁ আপুনি বহক বা আমি কৰিব নোৱাৰা আইনী ব্যৱস্থাৰ বিৰুদ্ধে কিবা যদি সজাগতামূলক আঁচনি প্ৰস্তুত কৰিব বিচাৰে কৰক নে কি কৰে মা আপোনালোকে মোক পেংলাই কৰা নাইতো জানিছে চাগৈ অপজিশ্যন পাৰ্টিৰ এপা মই টিকটৰ দাবীদাৰ কিন্তু মোৰ কি হ'ব এতিয়া খুৰা এইবোৰ যদি কেনেবাকে টিভিত ওলাই আমাৰ ঘৰৰ মানুহে দেখে নহয় এই গোটেইখন হোৱা দোৱা লাগিব মোক এৰি দিয়ক না বোমাটো ফুটিলত মানুহবোৰ দৌৰ মাৰি ময়ো ভয় খাই দোকানখনতে সোমাই দিলো মোৰ মিছাতে চুৰ হৈ যাইছে খুৰা হে ভগৱান কিহে পাইছিলে মোক ইয়াত মৰিবলৈ আহিবলৈ এইবোৰ উঠা বহা কৰি নাথাকিবা দেই বহা বিচনা বহা সোনা আছিলে কৰিলে মুঠি পুলিচি মেজাজটো আহি যায় নহয় একেটা খেলাতে লগাবত ভৰাই থৈ যাব লগাব মানে তাত তাত হে হৰি মই আকৌ লগাবত কিয় সোমাম হৰি দত্ত আপোনালোকে সঁচা কথা কওক এই ল'ৰাটোক আপোনালোকে আটক কৰিছে নে গ্ৰেপ্তাৰ কৰিছে এওঁ ফুটফুচ কৰি এৰি দিবনে নে থানাতে ৰাখি থব
ল'ৰাটোৰ কিবা এটা অসন্তৰ হয় তেনেহ'লে তাৰ দায়িত্ব কোনে ল'ব সেইটো কওকচোন। খুৰা মোৰ আকৌ কি অথন্তৰ হ'ব? মোক এৰি দিয়ক না। থানাত সোমোৱাৰ পাছৰখিনি কি হয় মই জনা আছে। আমাৰ গাঁৱৰ দিগন্ত দা কাষৰ মানুহ ঘৰক গছ এজোপাত তেওঁ দোকানখন হেঁচা মাৰি ধৰিলে। সেইকাৰণে দিগন্ত দাই ডাল দুটামান কাটি দিলে নহয় আকৌ সেইঘৰ মানুহে কেছখন থানাতে। তাৰ পিছত দিগন্ত দাই গোটেই দিনটো থানাতে বহি থাকিলো একো নোখোৱা নোপোৱাকে। মোক আকৌ তেনেকুৱা নকৰিব দেই। দেউতাই চাগে 7বাৰমান ফোন কৰি মোক যে কাল মোৰ ফোনটো ইমান চোৰ মানুহ আমাৰ গাঁৱত নাই দেই। সেইবাৰ মানে মাছটাউনত চোৰেও দাপদপাই পৰিছে, অকল উগ্ৰপন্থীয়ে নহয়। তাৰ মাজতে আমি আমাৰ কাম কৰি আছো। ইয়াত সকলো আছে। দিনটোবোৰতে বোমা ফুটা সন্ত্ৰাস সৃষ্টি কৰা উগ্ৰপন্থী আছে, লৰা ঢপৰা ৰাজস্ব বিচাৰি দোকান এখনত সোমাওতে চোৰ হৈ যোৱা দোকানীও আছে। আৰু সেই ল'ৰাটোক উদ্ধাৰ কৰি দুজন পুলিচে লৈ আহোঁতে আগচি ধৰি নিজৰ মতলব পূৰাই বিভিন্ন প্ৰশ্নৰে ব্যতিব্যস্ত কৰি তোলা সংবাদসেৱীও আছে আৰু সামাজিক কাম কাজ কৰা লোকো আছে। বাইদেউ আমাক আমাৰ প্ৰচিডিউৰ মতে কাম কৰিব, অযথা অশান্তি নকৰিব। কাক কথা কৈছে আপোনালোকে? মোৰ পলিটিকেল নেটৱৰ্ক ইমান ওপৰত আৰু ষ্ট্ৰং, তাক নজনাকৈ হাতৰ কথা ভৰি পাৰি নল'ব দেই। হ'লেও এতিয়া মই যাওঁ। এনেই ৰাফিজ কিছুমানৰ লগত টাইম ৱেষ্ট কৰি আছো। হাজৰিকা আহিলে মই আকৌ আহিম। যাওক যাওক, সকলো কথাৰে এটা সীমা থাকিব লাগে। সীমা মই ইয়াৰ নাম ঠিকনাবোৰ লিখি লওঁ। নাম ঠিকনা লিখিব? আৰে মই জানো নহয় থানাত নাম ঠিকনা থাকিলে কি হয়। আমাৰ গাঁৱত ল'ৰা বিষ্ণু দাই বেটেলিয়ানত চাকৰি পাইছে। সি মানে এদিন ধেমালিতে মদন খুৰাহঁতৰ হাত দুটা চুৰ কৰি আনি মাঘৰ বিহু মেজিত ভোজ খালে। দিলে নহয় আকৌ মদন খুৰা কেছ এখন থানাতে। তাৰপিছত চাকৰি নিযুক্তি পত্ৰ পাওঁতেনে যিখনহে নথি গতি মোৰ চব মনত আছে। খুৰা এই লিখা লিখিবোৰ নকৰিবচোন। তোমাৰ কথা মতে দুনীয়া নচলে নহয়। অলপ পাছতে তোমাৰ ওপৰত কেছ দিবলৈ তুমি ভুলতে সোমোৱা বুলি কোৱা সেই দোকানখনৰ মালিকজন আহিব। তোমাক যদি আমি বিনা সোধপোছতে এৰি দিওঁ, তেতিয়া আকৌ অলপ আগতে ইয়াৰ পৰা যে গ'ল কাকতি বাইদেউ, তেখেতে আকৌ সেই দোকানীজনৰ হৈ ধৰ্ণা দিবৰ কাৰণে থানাৰ সন্মুখত এক বৃহৎ মণ্ডল সৃষ্টি কৰিব। সমদল তাত লাঠি চালনাও হয় নেকি? হ'ব পাৰে। তাৰ মানে মোৰ কাৰণে ইমানবোৰ ঘটনা ঘটিব পাৰে। সেয়েহে তুমি চুপচাপ বহি আমাক কিছুমান প্ৰাথমিক তদন্তৰ কথা চিন্তা কৰিবলৈ দিয়া। অফিচাৰ আহিলে ফাইনেল ডিচিশ্যন ল'ব। বুজিলানে নাই? হাজৰিকা ক'ত? মই মানে ৰিপৰ্টটো বনাবলৈ কাইলৈ ফোন কৰিছোঁ কাৰণে হাজৰিকাই ফোনটো ৰিচিভ কৰা নাই। ছাৰ পাৰে যদি আপুনি মোক অকণমান সহায় কৰকচোন। আপোনাৰ পেপাৰৰ মানুহ যেন লাগিছে। এখেতসকলে মোক কথাবোৰ একেবাৰে বুজা নাই। কোন তুমি? নাই এইবোৰ একদম পিয়ৰলি পুলিচ মেটাৰ। ইয়াত মই ইণ্টাৰফেয়াৰ নকৰোঁ বুজিছা। চব প্ৰচিডিউৰ মতে যাব। আচ্ছা দত্ত, কওকচোন কিমান সময়ত আহিলে মই হাজৰিকাক লগ পাম? মই এতিয়া সেইটো কথা ক'ব নোৱাৰিম নহয়। ছাৰ মিনিষ্টাৰ পেণ্ডেলৰ কাষতে আছে। আমাৰ সেই ছিকিউৰিটি মডিউলটোৰ ৰিভিউ হোৱাৰ কথা আছে। ঠিক আছে, খবৰলৈ মই আকৌ আহিম। মোৰ মানে ৰিপৰ্টখনৰ পেপাৰখনৰ এই ৰিপৰ্টটো বনাব লাগে। ঠিক আছে, আহিছোঁ দিয়ক। যাওক আজি ফুটা বোমাটোতকৈ 3 গুণমান ডাঙৰ বোমা এটা আপোনাৰ পেপাৰৰ ফ্ৰণ্ট পেজতে ফুটাই গোটেইখন গলি কৰি দিয়কগৈ। উলাংগাৰ চব বুদ্ধিজীৱী দেখুৱাই। ছাৰ ময়ো যামগৈ নেকি তেখেতৰ পিছে পিছে? মই দেখিবলৈ কৈছোঁ নহয়, হৈ থাকক। মোৰ কথা ক'ব লগা কি আছে হাজৰিকা দা? বয়স আৰু অভিজ্ঞতাৰ ফালৰ পৰা মই আপোনাক সন্মান কৰি আহিছোঁ। নিজৰ
ভিক্টিম সজাই থ'ব নোৱাৰোঁ। টিম ঘূৰি আছে মোৰ বিশ্বাস। বিশ্বাস? কিহৰ বিশ্বাস? বিশ্বাসৰ ওপৰত ইনভেষ্টিগেশ্যন চলে নেকি? আপোনাৰ আণ্ডাৰগ্ৰাউণ্ড ইনফৰ্মাৰখিনি কিমান এক্টিভ হৈ আছে? ইনফৰ্মাৰবিলাকৰ সা সম্পত্তি এতিয়া মোতকৈ ডাবল মেডাম। মই এতিয়া ইনফৰ্মাৰ টিপছবিলাকে বোলে সিহঁতে আজিকালি এইটো জোতাও কিনিব নোৱাৰে। কাক ধৰিম কাক এৰিম, আৰু ট্ৰেঞ্জেকশ্যন যদি অকণমান খেলি মেলি হয়, অকণমান হিন্দেৰি হয়, যুযুধান ৰূপ লৈ ৰিপৰ্টাৰ আৰু ইনফৰ্মাৰবিলাকে খেদা লৈ আহে। আপুনি যিয়ে নকওক মেডাম, এখন ফিল্ডত কিন্তু মই আপোনাতকৈ পুৰণা, গতিকে মই চৌপাশ তীক্ষ্ণতাৰ ষ্টাডি নকৰাকৈ মই কোনো কামতে হাত নিদিওঁ। হ'ব পাৰোঁ মই ফেইলৰ, বাট নিজৰ ওচৰত কেতিয়াও হাৰ মনা নাই। ৰিমা, মোৰ ফাইল বনা। এইটো নহয় ডক্টৰ ওচৰত টকা বনা আৰু ডক্টৰ মাতছে দিব। ছাৰ, মেডাম, ছাৰ মাতিছিল মোক। ডক্টৰ, হয় ছাৰ। এই আপোনাৰ ওচৰত থকা ৰেকৰ্ডেড পুৰণা ক্ৰিমিনেল লিষ্টখন উলিয়াওকচোন। দেশততো শান্তি সম্প্ৰীতিয়ে বিৰাজ কৰিছে বুলি ওপৰমহলত চৰ্চা হৈয়ে আছে। নিশা দুপৰ নিশালৈকে ৰাইজে পাৰ্টি কৰিব পাৰিছে, নিৰাপদে নদীৰ পাৰত বহি পিকনিকো খাব পাৰিছে। তাকে ভাবিতো আমি স্বস্তি নিশ্বাস পেলাই আছিলোঁ, কিন্তু ক'ৰ পৰা জানো এই শান্তি ব্যাহত কৰি ধামাকে বোমাটো ফুটি গ'ল। হয় ছাৰ, কাৰ মূৰত কোনে কঁঠাল ভাঙিলে তাক উলিয়াই ল'ব নোৱাৰালৈকে আৰু শান্তি নাই। মেডাম, এতিয়ালৈকেতো কোনেও একো ভিডিঅ' দিয়া নাই। আপুনি বাৰু কাৰ কাম বুলি ভাবে? থৰ ইনভেষ্টিগেশ্যন কৰক, অনুমানত নহয়। হয় মেডাম। এইজন ৰুবুল শইকীয়া, মষ্টলি ছাছপেক্টেবল এজ ৰেকৰ্ড। হয় মেডাম, দীৰ্ঘদিন ধৰি তেওঁ তেল চোৰৰ লগত জড়িত, পিয়ৰলি ব্লেক মানি ধান্দাত থকা ব্যক্তি, আৰু কোনোবাই যদি সেই ধান্দাত বাধা দিয়ে তেতিয়াহ'লে চুপাৰী কিলাৰ লগাই বান্ধি লৈ বুৱতী নদীত উটুৱাই দিয়ে। মন্ত্ৰী MLAৰ বিদেশ ভ্ৰমণ, তেওঁলোকৰ পত্নী আৰু প্ৰেয়সীৰ সোণ হীৰাৰ নেকলেছৰ সमुदाয় খৰচ এওঁৱে বহন কৰে। বৰ্তমানো এজন পাৱাৰ মিনিষ্টাৰ, মই নামটো নকওঁ বাৰু, তেওঁৰ দৈনিক কাকত এখনৰ 50% শ্বেয়াৰ হ'ল নাই। আৰে ঘটনাটোৰ লগত তেওঁৰ সম্পৰ্ক থাকিব পাৰে নেকি? মানে কিবা পলিটিকেল ৰাইভেলাৰী? হয়, নোৱাৰিলেও আমি তেখেতক সন্দেহবশতঃ উঠাই আনিব পাৰোঁ, কিন্তু নোৱাৰোঁ। তেওঁ অনা মানেই মোৰ ট্ৰেন্সফাৰ, OC ছাৰ ছাছপেনশ্যনত যাব পাৰে। ঠিক নাই ছাৰ, কোনোবা মহিলা কৰি ৰেপ কেছতো ফচি যাব পাৰে। আপুনি যদি সাহস দিয়ে তেনেহ'লে আমি আপোনাৰ লগত আছোঁ। নাই নাই, ইমান ক্ৰুচিয়েল টাইমত অযথা জঞ্জলত সোমাবলৈ মন নাই। কথাবোৰতো তেনেকুৱাই মেডাম। জাহাজ ঘাটত 10-20 টকাৰ পানীয় বিক্ৰী কৰি থকা সেই মিচিং ভাই ভনীকেইটাৰ পেটত গুৰ মাৰি দোকানকেইখন ভাঙি থৈ আহি পুলিচৰ গ্লেমাৰ লোৱাটো সহজ। আৰু এইবিলাক নিউজ বাতৰি কাকতবিলাকৰ একদম প্ৰথম পৃষ্ঠাত বৰ বৰ সৰফেৰে পট কৰি খুব সোৱাদ লয়। এই ভঙা ঘৰকেইটাৰ সন্মুখত থিয় দি ছিংগম 1 ছিংগম 2 বুলি ফটো দি বা ল'ব বিচাৰে। কিন্তু এই যে কোটি কোটি টকা ড্ৰাগছ আৰু মদৰ বেপাৰ কৰি চৰকাৰক কোটি কোটি টকা টেক্স ফাঁকি দিয়া এই বিয়াগুম ডকাইতকেইটা ওচৰলে তাত চোপা আচ্ছা ডক্টৰ, ছাৰ, এই দুলন শইকীয়াৰ বৰ্তমান নেটৱৰ্কবিলাকৰ কিবা আপডেট আছে নেকি? চাওকচোন। হয় ছাৰ। পানী কৰিও মাষ্টৰ হোৱাৰ যোগ্যতা ৰাখিব নোৱাৰিলে। জীৱনৰ সঁচা কথা সেইবোৰেই। শূন্যৰ পৰা আৰম্ভ হোৱা জীৱন শূন্যতেই ওলমি ৰ'ল। এতিয়া যদি কিবা কাৰণত মোৰ ল'ৰাটোৰ হানি বিঘিনি হয়, মই কাক দুখিম? কিহৰ গৰজত কোম্পানীৰ চাকৰি বিচাৰি গৈছিলো? তুমি ধৈৰ্য নেহেৰুৱাবা ৰূপালী, তুমি ধৈৰ্য নেহেৰুৱাবা। তুমি চোৱাচোন, মই জানো কেতিয়াবা কাৰোবাৰ অন্যায় চিন্তা কৰিছিল?
গাঁওখনৰ সকলোৰে উন্নতি হওক বুলি মই বছৰেকীয়া ভাওনাখনতো অতিৰে চৰিত্ৰত অভিনয় কৰিবলৈ লাজ পাইছিলোঁ। সকলো সময়তে মনে মনে সৎ মানুহ হৈ জীয়াই থাকিবলৈ বৰ মন যায় ৰূপালী, বৰ মন যায় মোৰ। তুমি চাবা ভগৱানে আমাক কিবা এটা পৰীক্ষা লৈছে। সি কাইলৈকে ঘূৰি আহিব। সি কাইলৈকে ঘূৰি আহিব। সেইফালে কোনোবা এটা আহি পেলাই লগত আহি দেখিছো নিভা, এটা নহয় দুটা দেখিছো। বস্তু কিবা আৰে এইটোহে দেখোন। আৰে খুৰীদেউহঁত দেখোন গোটেইকেইটা ইয়াতে জুম মানি আছে দেখোন। মই আকৌ দুৱাৰ ঢকিয়াব লাগে বুলি ভয়ে খাই গৈছিলো। অৰে বুজিতা, তই ইমান ৰাতিখন ইয়ালৈ আহিলি যে? দাদাৰ কিবা খবৰ পাইছ নেকি? নাই নাই, মই মানে 2 বজাত ট্ৰেইনখন ধৰি নেহেৰু ফিল্ডলৈ যাম। তাত আকৌ কালিলৈ অৰুণোদয় 3.02 হাৰমনি আছে নহয়। তাত আকৌ চিফ মিনিষ্টাৰো আহিব। ঐ, তই এইবোৰ গাই মোৰ মূৰটো গৰম নকৰিবি। ইছ ৰাম খুৰীদেউ, আপুনি কিন্তু বৰ বেলেগ মানুহ দেই। নিজৰ অৰুণোদয় যে চৰকাৰে কাটি দিলে, তাকো আকৌ আনে পোৱা কথাটো শুনিব নিবিচাৰে। মই কি কৈ আছিলো? ইয়াক চিনি পাইছেনে? ই ভণ্টি মাহী ল'ৰা কৃষ্ণ। নমস্কাৰ। ইয়াৰ নিচিনা কেমেৰা ধৰা পাকৈ এইখন গাঁৱত কোনোৱেই নাই। আৰু ইয়াক এনেকুৱা এক্সপাৰ্ট ইউটিউবাৰ বনাম নহয়। আৰু আজি মানে আমি দুয়োটাই মিলি আপোনালোকৰ ঘৰখনৰ উৎকণ্ঠা আৰু মনৰ ভাৱ প্ৰকাশ হোৱাকৈ একেদিনাই ব্লগ 4টা বনাম বুলি আহিছোঁ। এতিয়া ইয়ালৈ কেলে আহিল? এইয়া দেখিছেনে খুৰাদেউ, মই বোলো আচল কথাটো কোৱাই নাই নহয়। মই বোলো এক গুলি 2 স্বীকাৰ কৰোঁ। আপোনালোকৰ ঘৰখনৰ উৎকণ্ঠা আৰু আনন্দৰ প্ৰকাশ হোৱাকৈ মই যদি সাউতকৈ ব্লগ এটাই যদি বনাই লওঁ। কৃষ্ণ আচনা মোবাইল উলিয়াবি আৰু খুৰীদেউ, সেইদিনাখনি ৰমেন দাহঁতৰ দমৰা পোৱালিটো হেৰাওঁতে যে যিটোহে ব্লগ বনালো নহয়, তাত লাইক কমেণ্ট শ্বেয়াৰ দেখিলে আপুনি বিচুতি খাই যাব। অৰে বনিতা, মই কিন্তু তোক চিৰিয়াছলি সুধিছো দেই। আমাৰ ঘৰখনৰ এই অৱস্থাটো তই কিবা উপলব্ধিৰ বিষয় বুলি ভাবিছ নেকি? মা দেউতাহঁতৰ আৱেগৰ সৈতে তই এইটো কি খেল খেলিছ হা? ইছ ৰাম, মই দেখোন কৈয়ে আছো মই এতিয়া প্ৰফেচনেল মুডত আছো, বুজিছ? আৰে ভিউজ লাগে, ভিউজ। আৰু তহঁতো বহুত গাঁৱলীয়া হৈ আছো দেই। হেল্ল' মোবাইলে যিটো স্পীডত মোৰ ব্লগ ঘূৰিব নহয়, কাইলৈকে ৰূপম খবৰ পাই যাবি। সঁচা নেকি? তো আকৌ কৃষ্ণ ধৰ কেমেৰাটো ধৰ, ভালকে ধৰবি। আৰু নিভা অলপ চাই দিয়াচোন, ডিষ্টাৰ্ব নকৰিবি। আৰু খুৰাদেউ কেমেৰাটো পালে কিন্তু চাই থাকিব দেই। মাজত কথা কৈ ডিষ্টাৰ্ব কিন্তু নকৰিব। মই পটাপট ব্লগটো বনাই লওঁ। ভালকে ধৰ, হৈছেনে? হেল্ল' গাইজ, ৱেলকাম টু মাই চেকেণ্ড চেনেল ৰেৱতীজ ব্লগ। কি কথা এই পৰিৱেশত
শান্ত হ'বা। কান্দিব লাগে যদি আবেলিকৈ কান্দিবা। কিয় আমাৰ সেই সুধা কণ্ঠইও গাই যোৱা নাই জানো? যদি জীৱনে কান্দে নাই নাই বুলি, যদি দুখতে উদে ধৰণীৰ ধূলি, নিৰাশাই আশাবোৰ ভাঙিব খুজিলে, মই গোৱালি গালা। এতিয়া এইবোৰ গান গোৱাৰ বয়স তোমাৰ হোৱা নাই নহয়। হোৱা নোপোৱাৰ হিচাপ একেবাৰে শেষত কৰিব লাগে। এতিয়া উত্তৰটো যদি শূন্যও ওলায়, আক্ষেপ কৰিবলৈ আৰু একো নাথাকে। কোৱাচোন। যোৱা। টোপনি গৈছে চাগে। এনেই ভাল মানুহ পুলিচ হ'বলৈ নাহে হে। অপৰাধ আৰু অপৰাধী মই নিজৰ জীৱনটোতেই পাইছো নহয়। এই থানাৰ ভিতৰত চব ৰসগোল্লা, বুজিছা? ৰসগোল্লা। আপুনি কিন্তু কথাবোৰ সেই বেলেগ ফালে টানি নিদিব দেই। মই আপোনাৰ কথাই জানিব বিচাৰিছো। কওকচোন, কিহৰ দুখত আপুনি এনেদৰে অকলশৰে ৰৈ গ'ল? আৰে দত্তদা, কওক না। ক'বই লাগিব। এইবোৰ পূৰ্বজন্মৰ কাহিনীৰ দৰে, বুজিছা? তোমাৰ নিচিনা উত্তৰ পুৰুষক প্ৰতিনিধিত্ব কৰিব পৰা এইহেন সুন্দৰ ছোৱালীজনীয়ে এইবোৰ কথা শুনি একো লাভ নহয়। বাৰু ৰ'বাচোন, তুমিও মনত কিবা দুখ কঢ়িয়াই ফুৰা নাই? মানে জীৱনটো তোমাৰ ভবাৰ দৰেই আগবাঢ়িছেতো। নিয়মতে মই এইবোৰ প্ৰাইভেট কথা আপোনাক ক'বই নালাগে। আপুনি যে মোক সুধিবও এভইড কৰিছে মোৰ প্ৰশ্নটো। কিন্তু মই গম পাৰো, ঘৰখনত মই ডাঙৰ, ভাইটি দুটা সৰু। দেউতাৰ বাৰু হোটেল এখন আছে। বৰ কষ্ট কৰি দেউতাই জীৱনত চৰকাৰী চাকৰি এটা নাপালে। সেই হোটেলতে দেউতাই বিজ্ঞাপন চাই মোক চব ডিপাৰ্টমেণ্টত এপ্লাই কৰিলে। কপালত আছিল এই চাকৰিটো পাই গ'লো। চাকৰিটো নকৰিলে আকৌ দেউতাৰ মনত বৰ দুখ পাব। গতিকে মই কৰি আছো। দেউতাৰ মনত শান্তি দিবলৈ গৈ মই মোৰ প্ৰাক্তন প্ৰেমিকজনকো টাটা বাই বাই দিলোঁ। যোৱা মাহত তেওঁ বিয়াও হৈ গ'ল। টেট কোৱালিফাইড টিচাৰ এগৰাকী লগত। কাৰণ তেওঁ বোলে মোৰ এই দিনে ৰাতিয়ে ডিউটি কৰিবলগীয়া চাকৰিটোৰ লগত কোনো কাৰণতেই এডজাষ্ট কৰিব নোৱাৰে। আকৌ তেওঁৰ লগত এডজাষ্ট কৰিবলৈকে মই মোৰ দেউতাৰ মনতো দুখ দিব নোৱাৰো। গতিকে বুজিলে দত্তদা? হিন্দী চিনেমাৰ দীপিকা পাডুকন। ইয়াৰা মানে মাজে মাজে ভাল লাগে, কিন্তু দীপিকা পাডুকন যে মোৰ কাৰণে লাজবাব আৰু। হ'বই বাৰু, আজিকালি জামানাৰ ছোৱালী। মোৰ আকৌ প্ৰিয় অভিনেত্ৰী ৰেখা, বুজিছা? সেই ইনক্ৰেডিবল ৰেখা
চিনেমাবোৰ তোমালোকে চাগে নামেই শুনা। নাইতো, নাই শুনা। উমৰাও জানখন এবাৰ ইউটিউবত চাইছিলোঁ। অলপ আমনি লাগে। অৱশ্যে গানকেইটা বিন্দাছ। দেখি পাইছোঁ। তেনেহ'লে ৰেখাৰ জীৱনধাৰা নামৰ চিনেমাখনৰ নাম তুমি শুনাই নাই আৰু চাগে চোৱাও নাই। জীৱনধাৰা? অঁ, নাইতো, নাই শুনা। সেই চিনেমাখনৰ কাহিনীটো মোৰ জীৱনটোৰ লগত আখৰে আখৰে মিলি যোৱা ধৰণৰ, বুজিছা? এই জীৱনটোক বোকা বুলি নাভাবিবলৈ, নিজকে অকলশৰীয়া বুলি নাভাবিবলৈ সেই তাহানিৰ VCD-ত লগাই লগাই কিমানবাৰ যে চাইছোঁ নহয়, প্ৰত্যেকবাৰেই কিবা এটা বেলেগ আমেজ পোৱা যায় হে। না? কি হ'ল? আচলতে চিনেমাখনৰ কাহিনীটোৱেই মোৰ জীৱন কথা, বুজিলা? অকমান্য এলেহুৱা মদাহী পিতৃয়ে এৰি থৈ যোৱা এগালমান চৰিত্ৰহীন ভাই ভনীৰ হিংসাক লগাই মোৰ জীৱনৰ হাবিবন কাটি বাট ওলাবলৈ যাওঁতে মোৰ কোনো সময়েই নাথাকে। আৰু যেতিয়া সময় পালোঁ তেতিয়া আকৌ মোৰ বয়স নাই। কাকো দুখ নিদিওঁ, বুজিছা? এতিয়া মাজৰাতি ঘূৰি গৈ যেতিয়া হাতৰ চৰুটো পাতোঁ, মনলৈ দুখ এটা নহা নহয়। পিছে সংসাৰ কৰা সকলকো দেখিছোঁ নহয়, কি জ্বালা। তাকে কয় বোলে দিল্লী কা লাডু जो खाया वो पछताया और जो नहीं खाया वो भी पछताया। এইবোৰ আচলতে নিজক দিয়া সান্তনাৰ ভাষা দত্তদা। সেই আপোনাৰ মুখখন দেখিলেই গম পাই নহয়, আপোনাৰ মনৰ সেই নিসংগতাৰ বাতৰি। হয় ছাৰ। কথা নাশুনে ছাৰ? আপুনি এতিয়া আহিলে যে ছাৰ? হয়, চিকাৰ থাকিলেহে সিংহ কাটৰ পৰা ওলাই আহে। আচ্ছা দত্ত, ছাৰ। ল'ৰাটো কি আছে নে? হয় ছাৰ। একেবাৰে লাল কাল টোপনি ছাৰ। দুটা পেটে একেবাৰে নিৰ্ভয়ে টোপনি গৈছে। সংসাৰৰ আলজাল একো বুজি নোপোৱা ল'ৰা ছাৰ। এই ডকা পোকে সি শয্যা বুলি একেবাৰে ক'ব নোৱাৰাটো হৈ টোপনি গৈ আছে। একেবাৰে নিষ্পাপ মুখ ছাৰ। হ'ব দিয়ক, আপোনাৰ বয়সৰ দুখে পাইছেহে। আজিকালি অলপ বেছি এক্সপ্লেনেশ্যন দিয়ে আপুনি। চৰি ছাৰ, কথাকেইটাৰ বাহিৰে এই দত্তৰ লামলাপটো বুলিবলৈতো আৰু একোৱেই নাই। কথা কিন্তু শিলৰ ৰেখা ছাৰ, কোনোদিন লৰচৰ নহয়। আৰু মাত্ৰ ডেৰটা বছৰ নাম ধামত দাগ নলগাকৈ এই পুলিচে জীৱন এটাৰ অৱসান ঘটাব পাৰিলেই মোৰ খেলা খতম। হ'ব আকৌ বহুত কৈছে আপুনি। ডিমা, এই ল'ৰাটোৱে গধূলি কিবা খালেনে? নাই ছাৰ, দত্তদা সুধিছিল, সি মন নাই বুলি ক'লে। ঘৰলৈ যাওঁতে হুলস্থুল পাৰি লোৱাৰ কাৰণে সেইটো কথা ভবাই নহ'ল। ছাৰ, পেৰামিলিটাৰী আৰু ফৰেনচিকৰ কিবা ৰিপৰ্ট পালে নেকি? নাই, ক'ত নাই একেদিনৰ ভিতৰত ইমানখিনি চাবমিশ্যন এটেণ্ড কৰিব পৰাকৈ। এই পলিটিচিয়ান কেইটামতেতো আৰু এখন জমেটো আৰু চুইগিত অৰ্ডাৰ দি খাব পৰা এখন ফাষ্ট ফুডৰ দোকানে অৰ্ডাৰ দিবা, পাণ্ডা সাজি, মানে ক্ৰিমিনেল। যথেষ্ট চেঞ্চ। হয় দত্ত, আপুনি এটা কাম কৰক। হয় ছাৰ। এই ল'ৰাটোৱে খাবৰ কাৰণে কিবা এটা ব্যৱস্থা কৰক। মই তাক আজি ঘৰলৈ পঠিয়াই দিয়া কথা ভাবিছোঁ। এতিয়া ৰাতি 12:30 বজাত ছাৰ? আপোনাৰ বহু বলকীৰ কথা স্বভাৱ এই আমাৰ অফিচ উপযোগী নহয়। আপোনাক মই আগতেও কৈছোঁ, আমাৰ ছিষ্টেমত ওপৰৱালাৰ অৰ্ডাৰ শুনাটোহে আপোনাৰ ডিউটি। হয় ছাৰ। আপুনি পুলিচ, সাধাৰণ মানুহ নহয়, নট কমন পিপুল। যিকোনো প্ৰকাৰে দোকান ঘূৰাই হ'লেও ঘৰতে খোৱাৰ বস্তু আপুনি ঘূৰাই নকৰে। ভীমা, ভীমা, খোৱাৰ কাম আছে। তোমাক মই আজি উঠি মাখি কেইটামান কথা কম।
তুমি কথাকেইটা খুব গুৰুত্ব সহকাৰে শুনিবা। আজি তুমি লোৱা এটা সিদ্ধান্তই তোমাৰ ভৱিষ্যতে আহি থকা দিনবিলাকত খুব মসৃণভাৱে আগবাঢ়ি যাবলৈ মই এটা পথ তোমাক মোকলাই দিম। জীৱনৰ আহি থকা প্ৰতিটো মুহূৰ্ত, প্ৰতিটো পল যাতে তুমি সুন্দৰভাৱে কটাব পাৰা, তাক তোমাৰ জীৱনটো সুখৰ হ'ব পৰাকৈ মই আজি এটা কথাৰে তোমাৰ সিদ্ধান্তই পথটো মোকলাই দিম। না, তুমি বুজিব নালাগে, একো বুজিব নালাগে, কেৱল তুমি মোক কোঅপাৰেট কৰা। য়েছ, কোঅপাৰেট কৰা। দত্ত মোতকৈ আউটডেটেড, এজন ফেইলৰ মানুহ। মোকতো এখন সংসাৰে আছে মোক পুৱা গধূলি গালি পাৰি থাকিবলৈ, দত্তটো সেয়াও নাই। বাপ ধৰ্মৰাজ যুধিষ্ঠিৰেও কৰিছিল। অষ্টামা শত ইতি গজ, এইটোৱে হ'ল ভাৰতবৰ্ষৰ আদিম মহাকাব্যিক চলনাময় সত্যৰ অপলাপ। পাণ্ডৱে কি অন্যায় যুদ্ধ কৰা নাছিল? শ্ৰীকৃষ্ণ, ভগৱান শ্ৰীকৃষ্ণ দেখোন নিজেই সাৰথি হৈ আছে। পুণ্য এইবিলাক চব আপেক্ষিক কথা, বুজিলা? শুনা, এদিন তুমি মোক কৈছিলা পুলিচ চাৰ্ভিচত আপগ্ৰেডেশ্যন সদায় লাকৰ ওপৰত নিৰ্ভৰ কৰে। য়েছ, লাকৰ ওপৰত। তোমাক এটা চান্স লাগে। ৰীমা, চান্সত সদায় ৰিস্ক থাকে। য়েছ, ৰিস্ক থাকে, আৰু ৰিস্কতহে ছাকচেছ। তুমি আজি এই চান্সটো লোৱা। আৰু ভালকৈ বুজিবা, তোমাৰ প্ৰতি মুহূৰ্তত মই থাকিম, প্ৰতি মুহূৰ্তত তোমাৰ সাৰথি হিচাপে থাকিম, তোমাৰ সংগী হিচাপে মই থাকিম। তুমি কেৱল মোক সহযোগ কৰা। গুড, যোৱা তাক উঠাই আনা। মানুহকৈ ছাৰ, এই তিনিআলি ৰঞ্জিতৰ হোটেলখনতে ল'ৰাটোৱে দোকানখন বন্ধ কৰি বাকী থকা ৰুটি দুখন লৈ সি যাব লওঁতে পালেগৈ আৰু। মই বোলো ৰুটি দুখন তই নিব নালাগে, ময়ে লৈ যাওঁ দে। এই থানাত বোলো ভোকত থকা ল'ৰা এটাই খাব, পুৰে পুণ্য হ'ব দেচোন। দত্ত, ভাইটি, দত্ত, তাক মই আজি পঠিয়াই দিয়াৰ কথা ভাবিছোঁ, গতিকে সি খাব নালাগে দিয়ক। হয় নেকি? নাখাওঁ তেনেহ'লে। মই যাওঁগৈ পুলিচ খুৰা, মই ঘৰতে খামগৈ। ছাৰ, মানে কথাটো কি ছাৰ? এই যাবাহে, আনিলো যেতিয়া খাই লোৱা, পেটটোতো ভৰিব। দত্ত, ছাৰ, নালাগে খাব দি। আপুনি মোৰ কথাৰ ওপৰত কিমান মাত মাতিছে? মই কৈছোঁ ল'ৰাটোক মই ঘৰলৈ পঠিয়াই দিওঁ এতিয়াই, এইটোৱে সঠিক সময়। নালাগে খাব দি। ৰীমা, হ'ব হ'ব, মোৰ খাবলৈ এনেও মন নাই। মই যাওঁগৈহে যেনে তেনে। ছাৰসকল, মই যাওঁগৈহে, মই ঘৰতে খামগৈ। ছাৰ, কথাটো মই বুজি পোৱা নাই, কথাটো কি ছাৰ? দত্ত, ছাৰ, ৰীমা, তুমি মই কোৱা মতে কৰা। তুমি তাক থানাৰ পিছফাললৈ লৈ গ'লা, সি তাৰ পৰাই ঘৰলৈ যাবগৈ পাৰিব। আমি তোমাক সেই আন্ধাৰখিনিতে এৰিম। তাৰ পৰা তুমি দৌৰি দৌৰি ঘৰলৈ যাব পাৰিবা নহয়? আৰে বাইদেউ, পাৰিম, কিয় নোৱাৰিম, পাৰিম। মই দৌৰি দৌৰিয়ে ঘৰ পামগৈ। মোক যাবলৈ দিয়ক ছাৰসকল, মোক যাবলৈ দিয়ক। মই দৌৰিয়ে যাম, দৌৰিয়ে যাম। ছাৰ, ই তাৰমানে দৌৰি যাব লাগিব ছাৰ? সি দৌৰিব লাগিব? সি দৌৰিব লাগিব। সি দৌৰি দৌৰি ঘৰলৈ যাব লাগিব। এইখন থানাৰ চাৰ্জত মই আছোঁ, মই ইনচাৰ্জ। আপুনি হাবিলদাৰ, গতিকে মোৰ অৰ্ডাৰ ফ'ল' কৰক, সেইটো হ'ল আপোনাৰ ডিউটি। ৰীমা, লৈ ব'লক।
সাধাৰণ 10 মিনিটৰ ৰেকৰ্ডিং এটাৰ কাৰণে মানুহবিলাক স্থিৰে থাকিব নোৱাৰে